মৰমৰ বন্ধু-বান্ধৱীসকল শিক্ষামূলক বাৰ্তা চেনেলটোত আপোনালোক সকলোকে স্বাগতম। যেহেতু বৰ্তমান কোভিড পৰিস্থিতিৰ কাৰণে কোনো পৰীক্ষা অনুষ্ঠিত কৰিব পৰা হোৱা নাই, গতিকে নৱম আৰু দশমমান শ্ৰেণীৰ শিক্ষাৰ্থীৰ পৰীক্ষাৰ সন্দৰ্ভত কেবিনেটত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। আহক সবিশেষ আলোচনা কৰোঁ মোৰ এই ভিডিঅ'টোত। যদি আপোনালোকে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, ছাবস্ক্ৰাইব কৰি ল'ব। নৱম আৰু দশমমান শ্ৰেণীৰ পৰীক্ষাৰ্থীৰ বাবে কেবিনেটত গ্ৰহণ কৰা হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত। কেবিনেটে গ্ৰহণ কৰি দিছে এক বিশেষ আভ্যন্তৰীণ মূল্যায়ন কমিটি, য'ত উপস্থিত থাকিব জিলা উপায়ুক্ত, বিদ্যালয় পৰিদৰ্শক আদিৰে গঠন কৰা হ'ব এই কমিটিখন। এই কমিটিখনৰ লগত থাকিব জিলা শিক্ষা পৰিষদৰ সম্পাদক তথা ব্যক্তিগত বিদ্যালয়ৰ প্ৰতিনিধিসকলো থাকিব। নৱম শ্ৰেণীৰ এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত অনুষ্ঠিত কৰিব লাগিব ছমহীয়া পৰীক্ষা, আৰু আন এটা ইউনিট টেষ্ট পৰীক্ষাৰ পাছত পাতিব লাগিব বছৰেকীয়া পৰীক্ষা। দশমমান শ্ৰেণীৰ বাবে থাকিব প্ৰি বৰ্ড পৰীক্ষা। দশম শ্ৰেণীৰ ইউনিট টেষ্টৰ বাবে জিলা পৰীক্ষা কমিটিয়ে প্ৰস্তুত কৰিব লাগিব আৰ্হি প্ৰশ্নকাকত। আনহাতে প্ৰি বৰ্ড অথবা ছমহীয়া আৰু বছৰেকীয়া পৰীক্ষাৰ প্ৰশ্নকাকত প্ৰস্তুত কৰিব এখন গোপন কমিটিয়ে। এইবোৰ সিদ্ধান্ত লোৱা হৈছিল কেবিনেট বৈঠকত। যদিহে আপোনালোকে মোৰ এই ভিডিঅ'টো চাই ভাল পাইছে, ছাবস্ক্ৰাইব কৰি থ'ব মোৰ এই চেনেলটো। ধন্যবাদ।